মুখ্যমন্ত্ৰী হৈ আপোনাক বৈদ্যদম দিয়াছিলো জানেনে? মিঠাতেলৰ বটলটো দেখোন জাপত ৰাখিলেও টোপনি আহিয়ে যায়। মিঠাতেলৰ বটলে যাব নহয়, চকু লগাবি চকু। কাৰ চকু? বাপেৰৰ চকু লগাবি, বুজিলি? বাপেৰৰ চকু লগাবি যা। বাপেৰৰ চকু লগালে মোৰ টোপনিটো যাব জানো ছাৰ? আৰু ছাৰ মোৰ বাপেৰটো কেতিয়াবাই কৰিল নহয়। তই লগতে কৰি নগলি কিয়? এতিয়া সময় হৈছে যামৰ যা। টেষ্ট কৰাবলৈ দি এই নাৰ্ছিং হোমৰ লেবৰেটৰীবোৰৰ লগতে কমিশ্যনৰ সকলো মিলাই আছ, সেইটো কথা মই জানো। কিন্তু প্ৰমাণ মোক এতিয়া কেৱল প্ৰমাণ লাগে। তাৰপিছত একো নহয় ইন্সপেক্টৰ ৰুদ্ৰ, একো নহয় কাৰণ আপুনি প্ৰমাণ বিচাৰি হাত লিখাই ঘূৰি ফুৰিব। পিছে প্ৰমাণ হলে নাপায়, কাৰণ আপুনি ভবা দৰে আমি কোনো 2 নম্বৰী কাম কৰাই নাই। তোৰ লগতে ৰাতিখন কথাৰ মহলা মাৰি থাকিবলৈ মোৰ অকণো মন যোৱা নাই। না 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 অকণো মন যোৱা নাই। তহঁতে কি কৰি আছ কি কৰা নাই তাৰ চাৰ্টিফিকেট মই অতি সোনকালেই দি আছো। কাৰণ এই ৰুদ্ৰ চাৰ্টিফিকেট দিয়াত ভাল, খুব ভাল। তাৰ স্পাৰ্টাৰ মতে না মোৰ ইমানবোৰ পাব্লিচিটি এনেই গ'ল নে কি গ'ল মতিলা? হেলিকপ্টাৰ শ্বট মাৰিছো নহয় ছাৰ, বল গৈ বাউণ্ডেৰী বাহিৰ গোটেই ষ্টেডিয়ামত কেৱল মতিলাল জিন্দাবাদ, মতিলাল জিন্দাবাদ। অ' ছাৰ মোৰ চেঞ্চুৰী হ'বলৈ মাত্ৰ আৰু 1 ৰাণ লাগে ছাৰ। তাৰ পাছত মই ইণ্ডিয়া টিম ইণ্ডিয়া টিমৰ পাছত যাবি, আগতে চকুকেইটা ধুৱাই যা। তাৰমানে মই আকৌ সপোন দেখি আছিলো নেকি ছাৰ? অ' ছাৰ সদায় সদায় মোৰ লগত এনেকুৱা কিয় হয় ন? তাৰমানে তইহে ইন্সপেক্টৰ? তই নহয়, আপুনি। মোক মোৰ মা দেউতাৰ বাহিৰে কোনোবাই মোক তই বুলি মাতিলে, তাৰ ফলত মই শিয়াল বুলি মাতো। শিয়াল গতিকে আপোনাৰ শিয়াল বুলি মতাটো আপুনি নিশ্চয় নিবিচাৰিব। তোৰ এই মুখখন চম্ভাল, নহ'লে তোৰ গাড়ীখন ইয়াত থৈ এম্বুলেন্সত ইয়াৰ পৰা যাব লাগিব। ডাইলগটো ভাল মাৰিছে, কিন্তু ভুল মানুহৰ লগত মাৰিছে। এই ইন্সপেক্টৰ ৰুদ্ৰ বৰুৱাৰ আগত মুখখন মেলোতে 10 বাৰ নহয় 100 বাৰ ধৰি 100 বাৰ নহ'লে তই থাকিব মুখখন নাথাকিব। আৰে ডক্টৰ বৈশ্য দেখোন, কি খবৰ? ৰোগীৰ প্ৰেছক্ৰিপশ্যনত টেষ্ট লিখি আছে নহয়, গৰুৰ ৰচনা লিখা দি। মানে আপুনি মোক কি কৈ আছে ইন্সপেক্টৰ? আপুনি যদি নাজানে মই চহৰখনত নামি ডক্টৰ। কোন নামি কোন বদনামি সেইবিলাক হিচাপ নালাগে, কিন্তু তহঁতৰ কি কি 2 নম্বৰী ধান্দা আছে তাৰ হিচাপ কিন্তু মোৰ চাপতে আছে। সোনকালে বন্ধ কৰ, শান্তি থাক আৰু মোকো শান্তিত থাকিবলৈ দে। নে কি কওঁ দিলা? কি কৈ আছিলো? যি যি 2 নম্বৰী ধান্দা আছে চব বন্ধ কৰ। ইন্সপেক্টৰ তই আমাক ধমকি দিবলৈ আহিছ নেকি? মোৰ নাম বিশাল, বিশাল বৰকাকতি। মই কি কৰিলো? মানিছো তোৰ নামটো বৰ বেয়া, কিন্তু এতিয়া মই কি কৰিম কোৱা না ভাই? এইটো তোৰ মাৰ বাপেৰৰ দোষ। একদম চুপ থাক। আপুনি আমাৰ ধান্দাৰ মাজত ইমান মাথা নামাৰিব। আৰু তাৰ বিনিময়ত আপুনি প্ৰতি মাহে চাহ পানীৰ খৰচ পাই যাব।
সমস্যাটো তাতে হৈছে চৌধুৰী। প্ৰথম কথা হ'ল মোৰ কোৱাৰ্টাৰৰ পানীৰ চাপ্লাই একদম ঠিক আছে, সম্পূৰ্ণ বিনামূলীয়া পানী। আৰু বাকী থাকিল চাহো একেবাৰে নাখাওঁ, গেষ্ট্ৰিকৰ প্ৰব্লেম আছেতো। গতিকে আপোনাৰ লগত মোৰ বুজাবুজি নহ'বই দেখিছোঁ চৌধুৰী। আৰু এটা কথা, ইন্সপেক্টৰ ৰুদ্ৰপুৰৰ বিগ বাজাৰৰ ডিছকাউণ্টত দিয়া আলু নহয়, আলু 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 যে যাৰ মন যায় সেই বেগত বনাই গুচি যাব। সোনকালে এইবোৰ বন্ধ কৰ, নহ'লে মই বন্ধ কৰিব লাগিব। মই ছোৱালীজন দেখিছে, এই ছোৱালীজনীৰ জীৱনতকৈ আপোনাৰ মান সন্মান কোনোগুণে ডাঙৰ হ'ব নোৱাৰে। গতিকে নয়নৰ কিবা খবৰ পালে লগালগ মোক জনাব। হত্যাকাৰী ধৰা পৰিবই। আপনি ধরক ইন্সপেক্টর, পরীর হত্যাকারী আপনি ধরক, কঠোরতকৈ কঠোর শাস্তি দিয়ক না। পরীর হত্যাকারী যে আইন তালিকা মই শাস্তি কৰিব নোৱাৰো। আজো ওকে আমরা মই বলো সিগার টুইটার দে চলে কথা বলব নোৱাৰো। কিন্তু যোৱাৰ আগতে আপোনালোকক আকৌ এবাৰ ফুৰাই থৈ যাম। যদি নয়নে আপোনালোকৰ লগত যোগাযোগ কৰে তেনেহ'লে লগালগ মোক জনাব। আৰু যদি আপোনালোকে মোক জনাবলৈ পাহৰে তেনেহ'লে ময়ো আপোনালোকৰ মান সন্মান সকলোবোৰ পাহৰিবলৈ বাধ্য হ'ম। হ'ল বুজিলা? গাড়ী ষ্টাৰ্ট কৰি থ। হয় নহয় ইন্সপেক্টৰ? হয় হওঁতে কথাটো হয়। পিছে নয়নৰ লগত মোৰ কি কাজিয়া লাগিছিল সেইটো অলপ কচোন। ইন্সপেক্টৰ, আপুনি সেই পাগলটোৰ কথা বিশ্বাস কৰিছে? আপুনি কি মোক ৰাস্তাৰ গুণ্ডা পাইছে নেকি? এইবোৰ আল্টু ফাল্টু মানুহৰ লগত মই কাজিয়া কৰিম? বিপু ছাৰক বুজাই দিওঁ আমি কোনটো লেভেলত কাম কৰোঁ। দাদা ঠিকে কৈছে ছাৰ, আমাৰ লেভেলটো অলপ হাই লেভেল, হাই বেছি ভাই কাম আমাৰ ওপৰ নহ'লা চলেতো। উপমহলা এইটো ঠিকে আছে নে ইমানত একোৱে বেছি ওপৰত ওলা বুলি কৈছে নহয়, নহ'লে চালা একে পাৰৰ ওপৰত তই কি কৰি আছিলি? কোনটো লেভেলত তহঁতৰ কামবোৰ চলায়? যাওক ইন্সপেক্টৰ, আচলতে থানালৈ মই বেলেগ এটা কামত আহিছিলোঁ। মানে কালি ৰাতি মোৰ গাড়ীৰে সৰুকৈ এটা এক্সিডেণ্ট হৈছিল। আৰু আপুনি জানে ইঞ্চুৰেঞ্চ কোম্পানীৰ পৰা কিমান নাটক, পুলিচৰ ৰিপৰ্ট এটা লাগে। সেইবাবে ৰিপৰ্টত পাই যাবি, চিন্তা কৰিব নালাগে, খুব সোনকালে ৰিপৰ্ট পাই যাবি। কিন্তু আমি আকৌ আগৰ কথাটোলৈ ঘূৰি আহোঁ। নয়নক কয় ক'ত আৰু কেতিয়া পাইছে? এইবোৰ মোৰ মনত নাই। এইবোৰ সৰু সুৰা মানুহৰ কথা মই মনত নাৰাখোঁ। মোৰ নাম বিশাল বৰদেশী। সরি স্যার, মিঠা তালে শেষ হচ্ছে তাকে বলে গেছিল স্যার। কোন চুল খোপা আজি কাৰোবাৰ পিঠিত মিঠাতেল লগাব লাগে।